নমস্কাৰ। এই মুহূৰ্তত এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ আহিছে, বহুতেই ভাল খবৰ আহিছে। যিসকলে বৰ্তমান শিক্ষক কৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। ইয়াত উল্লেখ কৰিছে অসমৰ শিক্ষক সমাজৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে পাঠশালাত কৰিলে এই ঘোষণা। শিক্ষকৰ বদলীকৰণক লৈ পাঠশালাত শিক্ষামন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি 10 বছৰ দূৰণিত থকা শিক্ষকসকলে শীঘ্ৰেই আহিব পাৰিব বদলি হৈ ঘৰৰ ওচৰলৈ। যিসকলে বৰ্তমান দূৰ-দূৰণিত শিক্ষকতা কৰি আছে তেওঁলোকে বদলীকৰণ কৰি নিজৰ ঘৰৰ ওচৰৰ শিক্ষা অনুষ্ঠানত তেওঁলোকে শিক্ষকতা কৰিব পাৰিব। তাৰপিছত উল্লেখ কৰিছে ইতিমধ্যে শিক্ষা বিভাগত এনে বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিক্ষা বিভাগত বৰ্তমান বদলীকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে। লগতে অতি শীঘ্ৰেই যিসকল শিক্ষকে বহি জিলাত 10 বছৰ কাম কৰিছে, যিসকলে শিক্ষকতা কৰিছে বহি জিলাত গৈ বেলেগ জিলাত গৈ তেওঁলোকে 10 বছৰ কাম কৰিছে, তেওঁলোকে নিৰ্দিষ্ট পৰ্টেল যোগে বদলিৰ বাবে আবেদন কৰিব পাৰিব। যিসকলৰ 10 বছৰ হৈ গৈছে তেওঁলোকে যি নেকি পৰ্টেল আছে পৰ্টেল যোগে তেওঁলোকে আবেদন কৰিব পাৰিব বদলীকৰণৰ বাবে। তাৰপিছত উল্লেখ কৰিছে কোনো দিব্যাংগ শিক্ষকে যদি 2 বছৰো অধিক সময় বহি জিলাত কাম কৰিছে তেনে শিক্ষকেও আবেদন কৰিব পাৰিব। যিসকল দিব্যাংগ শিক্ষক আছে তেওঁলোকে যদি 2 বছৰো কাম কৰিছে তেওঁলোকে তথাপিও আবেদন কৰিব পাৰিব। তাৰপিছত উল্লেখ কৰিছে জটিল ৰোগত আক্ৰান্ত হ'লেও আবেদন কৰিব পাৰিব বদলিৰ বাবে। মহিলা শিক্ষকসকলে বিশেষ অসুবিধা পালে তেওঁলোকেও আবেদন কৰিব পাৰিব। মহিলাসকলৰ বাবে এইটো সুবিধা আছে। আনহাতে যিসকলৰ পিতৃ-মাতৃক শ্ৰদ্ধাৰ প্ৰয়োজন তেওঁলোকেও আবেদন কৰিব পাৰে। লগতে উল্লেখ কৰিছে যিসকল স্বামী-স্ত্ৰীৰ দূৰে দূৰে আছে তেওঁলোকেও আবেদন কৰিব পাৰে। আনহাতে একে পৰ্যায়ৰ শিক্ষকৰ মাজতহে হ'ব, একে পৰ্যায়ৰ শিক্ষক হ'ব লাগিব তেতিয়াহে বদলীকৰণ কৰিব পাৰিব। এতিয়া শিক্ষক-শিক্ষয়িত্ৰীসকলক যিমান পাৰি সিমান তেওঁলোকৰ সুবিধাজনক স্থানলৈ আৰু ঘৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। বিদ্যালয়সমূহত ন্যায়সংগত প্ৰক্ৰিয়াৰে শিক্ষক বদলীকৰণ কৰিব বুলি ঘোষণা কৰিছে ৰণোজ পেগুৱে। ইফালে শিক্ষামন্ত্ৰীয়ে বহু শিক্ষকে নতুনকৈ চাকৰি পায়ো চাকৰিত যোগদান কৰা নাই বুলি জানিবলৈ দি বিধিসন্মতভাৱে আগন্তুক দিনত শিক্ষা বিভাগত সংশোধন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে। তোমালোকে ধুনীয়াকৈ জানিব পাৰিলা। যিসকলে চাই আছা এই ভিডিঅ'টো তোমালোকৰ যদি দাদা বাইদেউহঁতে যদি শিক্ষকতা কৰি আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, তেন্তে তেওঁলোকৰ বহুতেই উপকৃত হ'ব ভিডিঅ'টো চাই।